মাজুলীত আকৌ এটা ফেৰীৰ এক্সিডেণ্ট হ'ল। ভাগ্য ভাল যে কোনো একো হোৱা নাই এতিয়ালৈকে। আৰু এই নাওখনত গাড়ীখন উঠাওঁতেনে গাড়ীখন নাৱৰ পৰা পৰিলে। আৰু এইটো আচৰিত কথা, মানুহবিলাকৰ সেই কথাটো মই বুজি নাপাওঁ যে নাওখনত গাড়ী উঠোৱাৰ পিছত গাড়ীখনত একচুৱেলি বহি থাকিব নালাগে প্ৰথম কথা। কাৰণ আপোনালোকে গম পায় বিভাগৰ সিমান দায়িত্ব নাই এইটো বিভাগৰ আপোনাৰ মোৰ জীৱনক লৈ। আপুনি নিজেই ছেফ ছাইড হৈ থাকিব লাগিব আৰু পৰাপক্ষত তেওঁলোককে গাড়ীখন উঠাবলৈ দিয়াটো ভাল। আপুনি নিজেই ৰিস্ক লৈ গাড়ী উঠোৱাটো অলপ দিগদাৰী। আৰু নাৱত গাড়ী উঠোৱাৰ পাছত সেই গাড়ীখনত আপুনি বহি নাথাকিব। ব্ৰহ্মপুত্ৰত কেনেকৈ গাড়ীখনৰ সৈতে মানুহজন আছে দেখিলে ভয় লগা এটা অৱস্থা। আৰু এইটো বহুত কমন হৈ গৈছে আজিকালি। ন'টিছ কৰি আছোঁ মাজুলী আৰু নিমাতীৰ মাজৰ এই ৰাস্তাটোত খুব এনেকুৱা ধৰণৰ হ'বলৈ লৈছে। এইটোত যদি আপুনি অহা যোৱা কৰে খুব সাৱধানে অহা যোৱা কৰাটো জৰুৰী। আৰু মোৰ ফালৰ পৰা ৰিকমেণ্ডেশ্যন, মইতো কাঠৰ নাৱত নাযাওঁ। মই খোলাখুলি কথা কৈ দিছোঁ, মই কাঠৰ নাৱত নাযাওঁ। গ'লে মই ৰ'ৰকেইখন নহবা ৰ'পেক্স, ৰ'ৰটো আজিকালি নচলেই, তাতহে যাওঁ। বাকী আপোনালোকক মই কোৱা নাই ক'ত যাব ক'ত নাযাব, কিন্তু মোৰ ছেফটিৰ কাৰণে মই কাঠৰ নাৱত কিন্তু নাযাওঁ। সেইটোৱে কথা। আৰু মাজুলী মানুহখিনিয়ে এইটো প্ৰব্লেম পায়ে আছে আৰু কিমান দিনলৈ পাব লাগে গম নাপাওঁ। আৰু যিজন মানুহে এইটো হেল্প কৰিলে, ইমান নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি নাওখনৰ পৰা জাপ মাৰি গৈ এইখন বচালে, মানুহজনক বচালে, গাড়ীখন উঠালে, সেই মানুহজনকতো ধন্যবাদ দিবই লাগিব। আৰু এনেকুৱা মানুহ আছে কাৰণে একচুৱেলি আমি ভয় কৰাৰ স্বত্বেও আমি বহুত কথা ভয়ৰ পৰা আঁতৰি পেলাই অহা যোৱা কৰি থাকোঁ। বাকী ভিডিঅ'টো মই ৰেকৰ্ড কৰা নহয়, ভিডিঅ'টো কোনোবা এজন মানুহে ৰেকৰ্ড কৰা, মই পোৱাহে। মই এইটো ভিডিঅ'ৰ কোনো অউন নকৰোঁ। আপোনালোকলৈ সেইখিনি কথাই থাকিলে। আৰু ছেফলি অহা যোৱা কৰিব যদি আপোনালোকে নদী পথেৰে অহা যোৱা কৰি আছে বিশেষকৈ অসমত। Huh?